তো হেই গাইজ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ আমি যাই আছোঁ মানে পুঠিমাৰি। আজি যিহেতু মানে বিজয়া দশমীটো দেৱীক বিসৰ্জন দিব অলপ পিছতেতো আমি পুঠিমাৰিলৈ যাম আৰু আপোনালোককো দেখাম গোটাইখিনি মানে যিখিনি বাৰু সেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো বলক আমাৰ লগত পুঠিমাৰিলৈ। ইয়াতে মানে কি পাৰ্কিঙত গাড়ী চাড়ী থৈ ল'লোঁ আমি, মানে কি এইটো ৰং চাইডেদি যাই আছোঁ আমি, খোজকাঢ়ি যাম এতিয়া অলপমান দূৰ। আৰু যিহেতু সেইফালে মানে কি গাড়ী চাড়ী থোৱা জেগা নাই, তো এতিয়াই পাৰ্কিংটো কৰিলা মানে। তো যাই আছোঁ আমি আগলৈ। তো গাড়ী এইফালে দেৱী আহিব চাগে 5 কিলোমিটাৰ জেগা হে। তো মানুহ চাওক না গাইজ, মানুহ চাওক, দেৱীক ওলাই আহিছে গাইজ। আৰু গাইজ পুঠিমাৰি বুলি ক'লে বম পূজা গাইজ, মানুহ আমাৰ কামৰূপৰ ভিতৰত মানে ইয়াতে চবতছে ডাঙৰ পূজা হয় গাইজ। তো এইবাৰ মানে কি অলপমান ঘূৰাই আনিব, অলপ মানে কি কিবা নিয়ম আছে চাগে, তো অলপ ঘূৰাই আনিব আকৌ মানে এইফালেৰে তো নদীলৈ লৈ যাব, তাত বিসৰ্জন দিব আৰু। দেৱীক অলপ ঘূৰাই আনিলে, তো এইবাৰ আকৌ মানে ভিতৰেৰে লৈ যাব, যিহেতু মানে কাষতে নদীটো, সেইটো আনত ভিতৰেৰে লৈ যাব। সেইফালত আমাৰ মানুহ গাড়ীটো আমি এইফালেদি আহি আছোঁ, মানে মাথাগুৰিৰ ওপৰেদি আহি আছোঁ। তো এইটো চাইড ৰাস্তা এটা আছে, সেইফালেদি যাম আমি এইবাৰ। আপোনালোকে জানাই চাগে যে পুঠিমাৰি পূজা বুলি ক'লে কিমান মানুহ, কিমান কি, তো আপোনালোকে আহিছে যদি গমেই পাইছে। আৰু গাড়ী যদি অহা নাই সিহঁতকো কৈ দিছোঁ। আৰু কথাটো হ'ল যিহেতু পূজা শেষ, সেইটো অলপ ভিতৰৰ ফালে যাওঁ, তাৰপিছত আৰু ঘৰলৈয়ে যাম আৰু। মানুহ চাওক না গাইজ, চবতে মানে এইফালে দোকানৰ ফালেহে বেছি মানুহ। গাইজ গাড়ী চাড়ী লৈ লওঁ ইয়াৰ পৰা। আৰু গাইজ মানে কথাটো হ'ল তাতে যিহেতু বহুত মানুহ, সেইটো আৰু তাৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, জয় অসম।